हेलो एवरीवन की खबर सकलोरे आशा करूँ सकलो भाले आछे और मयो भाले आछो। और आज भिडिओ देखिसे मैं साजी काची ओलाइছো कारण আজি होइसे इयात माने काली पूजा तो ताলৈ जाऊँ और तार पर बेलेग ठाईत जाम माने काমৰ কাৰণে तो जोआते माने हिया এটা কৰি যাওঁ कारण जानाई तो घৰৰ কামত কেনেকুৱা बिजी आছো সেইকাৰণে তাৰ কাৰণে অলপমান ভালকৈ ওলাই লৈছো মন্দিৰলৈ যোৱা কথা তাৰ কাৰণে আৰু गरम की परिसे नहक गाइज तार कारण चुटी हाथरे पिंधि लैसो और क्षीण हले उपाय नहीं और पिंधि लैसो और क्षीण लगी যাব। तो एतिया ना आपनालोকক जाय मैं लग पाई आसो और जी मन्दिरলৈ जाम तात ना सकलोरे मনৰ आशा पूरण हो जाए। सो आपनालोকৰ যদি কিবা आशा আছে आपनालोके हिया কৰি ল'ব मनोकामना आपनालोকৰ पूरण हो যাব। तो ठीक আছে যাই লওঁ যাই आपनालोকক দেখুৱাই আছো। मन्दिर आহি पाई गलो एतिया छाती अलपमान किनिलो জ্বলাব লাগিব तार ভিতৰত ঘৰৰ পৰা আনা নাই तो ইয়াৰ পৰাই কিনি লইলো। এইটোৱে হল মন্দিৰটো এতিয়া ভিতৰলৈ গৈ আছো। এইটোৱে মন্দিৰটো হৈছে আপোনালোকে দেখিছে নতুনকৈ বনাইছে বাৰু কেইদিনমান আগতে মন্দিৰটো লৈ ল'লে আৰু এতিয়া ছাতি দিয়া ঠাই বিচাৰি আছো। সব ফালে ইমান ছাতি ইমানবোৰ মানুহে জ্বলাইছে ঠাইয়ে বিচাৰি পোৱা নাই। ইয়াতে দিন নোহোৱা ছাতি তেল নোহোৱা ছাতি কেইটামান গুচাই আমাৰ ছাতি কেইটা বহাইছোঁ উপায় নাই নহ'লে ছাতি দিয়া ঠাইয়ে নাই আৰু মন্দিৰৰ ভিতৰত নিষেধ। ছাতি বন্তি জ্বলাই হৈ গ'ল এতিয়া হিয়াটো কৰিলেও এয়া দেখিছে মূৰ্তিটো বনাবলৈতো সকলোৱে বেছি দিন হোৱাই নাই মন্দিৰটো এতিয়া সেয়া কৰিলেও আৰু আপোনালোকেও দৰ্শন কৰি লওক সেৱা কৰি লওক। মন্দিৰত আহি সেয়া চেয়া কৰি ল'লোঁ এতিয়া অলপমান দেখুৱাই দিওঁ আৰু আপোনালোকেও সেয়া কৰিব নাপাহৰিব। পানী তুলিছে চবে মজা আছে বহুত আৰু দেখিছে মন্দিৰটো ইমান ধুনীয়া মানে কিবা আৰু ইয়াত মানে এতিয়া বলি পাতা হ'ব লাগে আৰু ইয়াত শিৱলিংগও এটা আছে ভাবিলোঁ ইয়াতে সেয়া এটা কৰিলেও মানে ছাইডত আছে সেয়াটো ইয়াতো কৰি ল'লোঁ তাৰ কাৰণে। আৰু ৰাতি ইয়াত ফাংচনো আছে আৰু মন্দিৰটো দূৰৰ পৰা দেখুৱাইছোঁ এতিয়া আপোনালোকক। তো মন্দিৰত আহি সেয়া চবখিনি কৰি ল'লোঁ আপোনালোকে সেয়া কৰি ল'ব। ইয়াতে কি আছে আৰু বহুত গৰম জানাই আপোনালোকে ইমান গৰম দিছে আৰু এতিয়া কি হ'ব বলি প্ৰথা আৰম্ভ হ'ব আৰু যদি সময় পাওঁ থাকিম ইয়ালৈ যদি যাওঁ আৰু দেখুৱাব নোৱাৰিম এনেও এইবোৰ মানে তেজ এইবোৰ মোবাইলত দেখুৱাটো ভাল নহয় মানে ইউটিউবত কমিউনিটি গাইডলাইনৰ খিলাফ হৈ যায়। তথাপিও চাওঁ কি হয় যদি থকা টাইমখিনিতে আহে এদিন বাকী ঢোলৰ মাত্ৰ শুনিছে। বলি কাটিবলৈ এতিয়া মানে পাণ্ডা আহি গ'ল সকলোৱে বৰি আদৰি লৈ আহিলে। এটাতো ভিডিঅ' বনোৱা নিষেধ আছে তথাপিতো অলপমান দেখুৱাব মই চেষ্টা কৰিম বাৰু। তাতে বলি দি আছে আৰু বলি দি থাকাতে কেমেৰা কৰা নিষেধ তথাপিতো আপোনালোকৰ কাৰণে অলপমান আনাই দেখুৱাই দিছোঁ কেনেকুৱা কি পৰিস্থিতি সেইখিনি দেখুৱাই দিছোঁ। এতিয়া তাৰ পৰা গুচি আহিলোঁ আৰু গধূলিলৈ আহিম বাৰু মানে এতিয়া যাব লাগে সোনকালে আৰু বেলেগত মোৰ এঠাইত কাম আছে তাৰ কাৰণে আৰু ইয়াত আপোনালোকে সেয়া কৰিব যিখিনি দেখুৱাইছোঁ কাৰণ ইয়াৰ মনোবাঞ্ছা সকলো পূৰণ হৈ যায় আৰু ময়ো সেয়া পাতি কৰি আহিলোঁ আৰু এতিয়াতো বলিয়ে দি আছে চকুৰে চালোঁ আৰু বেয়া নাপাব আপোনালোকক দেখুৱাব নোৱাৰোঁ এইখিনি বলি দি থকাখিনি আপোনালোকেতো জানেই। তো ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাৰু। তো লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলৈকে বাই বাই জয় কালী মা।